ওয়েলকাম টু আর কে ব্লগ। আজি আমি ক'ত যাম কোনেও নাজানে, কিন্তু ওলাইছোঁ যেতিয়া যামেই 100% চিয়'ৰ। কিন্তু মই জানো আজি আমি ক'ত যাম। আজি আমি যাম এটা বৌদ্ধ মন্দিৰ বনাইছে নতুনকৈ, মন্দিৰ চাবৰ কাৰণে। তেতিয়াহ'লে বলক মন্দিৰটো ক'ত আছে চাই আহোঁ। আহি পালোঁ এতিয়া লখৰা বজাৰৰ পৰা ভিতৰ পিনে যাব লাগে। তেতিয়াহ'লে বলক মই দেখুৱাই আছোঁ। পুৰা আজি ডিটেইলছত দেখাই দিম, কোন পিনেদি আহিব লাগে, কোন পিনেদি গ'লে পাই যাব। তেতিয়াহ'লে বলক, এইখন হ'ল লখৰা চাৰিআলিৰ পৰা আমি এতিয়া ৰাইট চাইডে সোমাই যাম। আৰু আপোনালোকে যদি আহে তেতিয়াহ'লে জালুকবাৰীৰ পৰা আহিলে ৰাইট চাইডে সোমাব লাগিব, আৰু যদি আপোনালোকে খানাপাৰাৰ পৰা আহে লেফ্ট চাইড সোমাব লাগিব, আৰু লাল গণেশ পুনৰ পৰা আহিলে ডাইৰেক্ট চিধা। এইটো আমাৰ বজাৰত, আমাৰ বজাৰৰ ভিতৰত, কাৰণ এইটো ইয়াতে বজাৰ বহে, চানডে বজাৰ। চ' আমি চিধা যাম এতিয়া। এইপিনে আপোনাৰ ৰাইট চাইডে এইপিনে বজাৰ হয়, আমি এতিয়া চিধা যাম। বলক তেন্তে চিধা গৈ থাকোঁ। ইয়াতে ৰাস্তাৰ কাম চলি আছে, দেখাই পাইছে আপোনালোকে। চ' আমি আহি পালোঁ ফৰেষ্ট গেট বুলি কয় ছাগলপাৰা। চিধা গ'লে ফৰেষ্ট গেট এইপিনে, আৰু আমি লেফ্ট চাইড ল'ম। তাৰপিছত আহি আমি এতিয়া ছাগলপাৰাত সোমালোঁ। এইখিনি জেগাটোৰ নাম হ'ল ছাগলপাৰা। এইখিনিত আমাৰ এটা চাব চেণ্টাৰ আছে, লখৰা চাব চেণ্টাৰ বুলি কয়। চ' আমি এতিয়া চিধা যাম। ত' বলক আমি যাম সেইখন পাহাৰত, যিখন দেখা পাই আছে আগত, সেইখনে পাহাৰ। এতিয়া আমি গৈ আছোঁ, আমি আহি পালোঁ। আহি পোৱাৰ পিছত এইখন হ'ল মনসা নগৰ। আমি এতিয়া মনসা নগৰ, এইটো আমি এইখন বৰ্ডখন দেখাই পাব, চাইনবৰ্ডখন লিখা আছে ধুনীয়াকৈ। চ' আমি আগলৈকে যাম এতিয়া, আগলৈকে যাব লাগিব। এইখন পাহাৰ দেখা পাইছে, এইটো মন্দিৰটো অলপ দেখা পায়। চ' আমি আগলৈকে যাব লাগিব, চিধা আহিব। চিধা অহাৰ পিছত চাওঁ, মই অহা নাই যিহেতু নাজানো, ময়ো আজি ফাৰ্ষ্ট আহিছোঁ। আমি আহি পালোঁ, এইটো দেহালয়, ছাগলপাৰা দেহালয় বুলি কয়। এইটো আমি লেফ্ট চাইড ল'ম, লেফ্ট চাইডে ল'লোঁ। এতিয়া আমি চিধা যাব লাগিব অলপ দূৰ যোৱাৰ পিছত আমি কিবা মন্দিৰ আহি পালোঁ, এই মনসা মন্দিৰ আহি পালোঁ। আমি মনসা মন্দিৰৰ পৰা এতিয়া কোনটো ছাইড ল'ব লাগিব চাই লওঁ। আমি গৈ ৰাইট চাইড ল'ব লাগিব। ৰাইট চাইড লোৱাৰ পিছত চিধা আহি আছোঁ এতিয়া। আপোনালোকেও আহিলে এটাই ৰাস্তা, ধুনীয়াকৈ আহি পাব। কাৰণ এইটো হ'ল মন্দিৰ, নতুনকৈ বনাইছে। যিহেতু মই ওপৰলৈকে যাম, ওপৰলৈকে এইখনে মন্দিৰ হয়, ওপৰলৈকে যাম। কিন্তু তাৰ আগতো এইটো হ'ল ৰাস্তা, মানে ৰাস্তাটো এতিয়ালৈকে বনোৱা নাই, কাৰণ নতুনকৈ যিহেতু বনাইছে সেইকাৰণে ৰাস্তাটোও বনোৱা নাই। তাৰ ওচৰৰ চিনবিলাক দেখাইছোঁ এতিয়া, ওচৰৰ চিনবিলাক চাওক না। এনেকুৱা ঠাইত আহিলে মনৰে কিবা এটা ভাল লাগে। চ' আমি এতিয়া ওপৰলৈকে যাওঁ। এইটো মন্দিৰত যোৱা ৰাস্তা। চ' আমি এতিয়া মন্দিৰলৈকে যাওঁ, বলক। এইটোৱে তো, কাৰণ ইয়াত দ আছে কাৰণে এনেকুৱা ধৰিবৰ কাৰণে চিষ্টেমো বনাই দিছে, কাৰণ ধুনীয়া হৈছে সেইটো কাৰণে, ছেফটি। এইপিনে বহুত দ আছে, সেইটো কাৰণে এইটো ৰেলিংটো বনাই দিছে, কাৰণ বহুত ওপৰলৈকে উঠিব লাগে।
অলপ তেন্তে ওপৰলৈকে উঠি যাওঁ। কেতিয়াবা আহিব চাবৰ কাৰণে। এড্ৰেছটো হ'ল আপোনাৰ লখৰাৰ পৰা যদি জালুকবাৰীৰ পৰা আহে তেতিয়াহ'লে ৰাইট চাইডে সোমাব লাগিব বজাৰৰ পিনে ৰোডটো, আৰু খানাপাৰা চাইডৰ পৰা আহিলে মানে লেফ্ট চাইডে আহিব লাগিব। বজাৰৰ যিটো ৰাস্তা সেইটো দি আহিব। তাৰপিছত যিটো চাব চেণ্টাৰ আছে লখৰাৰ, চাব চেণ্টাৰৰ কাষৰ ৰাস্তাটোতে আহিব ছাগলপাৰা। তাৰপিছত ছাগলপাৰাৰ ভিতৰত আহি মনসা মন্দিৰ, তাৰ কাষৰ সেইটোৱে হয় এইটো। তেতিয়াহ'লে বলক ওপৰলৈকে। আহি পালোঁ মন্দিৰৰ কাষত। গেটটো তালা মাৰা আছে কাৰণ অপেনিং কৰা নাই। এইটোৱে বৌদ্ধ মন্দিৰ দেখা পাইছে। বলক আগলৈকে যাওঁ। এইটো চাংঘৰ বনাই দিছে, ধুনীয়া, কাৰণ গৰমত আহিলে মানুহ বহি জিৰণি ল'ব পাৰিব। ইয়াৰ পৰা আপোনালোকে ভিউবোৰ চাব পাৰে। ইয়াৰ পৰা দেখাইছোঁ, ৰ'ব চাওক কি ধুনীয়া পাইছে। চাওক না কিমান ঘৰ, গুৱাহাটীত ঘৰে ঘৰ, বাপৰে। দেখা পাইছে আপোনালোকে। আৰু ওপৰতো আছে, ওপৰত যাব লাগিব। অলপ ওপৰলৈকে যাওঁ। বাকী ওপৰৰ পৰা গৈকে দেখাই আছোঁ। বৌদ্ধদেৱৰ ষ্টেচু বনাইছে, বহুত ধুনীয়াকৈ বনাইছে। কাৰণ এইটো চাওক, আৰু লগতে এইটো আমাৰ অশোক স্তম্ভটো ধুনীয়াকৈ বনাইছে লগতে, আৰু কিন্তু ধুনীয়া লাগিছে জেগাটো। চাওক না, একদম ধুনীয়া জেগা পাইছে দেখা। নতুনকৈ বনাইছে, এতিয়ালৈকে অপেনিং কৰা নাই।
আমাৰ ভাৰতৰ অশোক স্তম্ভ। এইটো কি বনাইছে নাজানো, যদি আপোনালোকে জানে কমেণ্ট কৰি জনাব এইটো কি বনাইছে। এতিয়া আপোনালোকৰ কোনোবাই জানে কমেণ্ট কৰি জনাব। ময়ূৰ চৰাই নে কি চৰাই? ময়ূৰ চৰাই। সেইটোৱে হৈছে মন্দিৰখন, কাৰণ এইখন বন্ধ আছে এতিয়া। চাংঘৰটো কিন্তু মজা হৈছে, মজা। ভিডিঅ'টো ইমান দীঘল নবনাওঁ, কাৰণ আৰু আপোনালোকক দেখাবলগীয়া একো নাই। চ' নতুনকৈ বনাইছে, আহিব কেতিয়াবা, বহুত ভাল লাগিব। আৰু প্লেচটোও বহুত ধুনীয়া প্লেচ, কোনো দেখুওৱা নাই চাগে আপোনালোকক। আৰু ভিতৰত দেখাব নোৱাৰিলোঁ কাৰণ বন্ধ হৈ আছে, এতিয়ালৈকে খোলা নাই। কিন্তু জেগাটো বহুত ধুনীয়া প্লেচ হয়, আহিব কেতিয়াবা। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। চ' বাই বাই।